Friends, welcome back to my YouTube channel Fooding Adda আৰু মই প্ৰাঞ্জল আজি মই বনাই আছো এটা নতুন ৰেচিপি তো ভিডিওটো শেষলৈকে চাই থাকক কি বনাও আপোনালোকে গম পাব আৰু নিশ্চয় ভাল হ'ব আৰু ঘৰত ট্ৰাই কৰিব মই ডেসক্ৰিপচনত গোটেইখিনি ইনগ্ৰেডিয়েন্টছৰ লিংকটো দি দিম গোটেইখিনি আপোনালোকে গম পাই যাব আৰু চাই থাকক ভিডিওটো কতো না যাব একদম শেষলৈকে চাওক হেল্ল' ফ্ৰেণ্ডছ আজি মই বনাই আছো শুকান মাছ আৰু লাউৰ পাতৰ বৰা তো তাৰ কাৰণে মই ইনগ্ৰেডিয়েন্টছ লৈ লৈছো প্ৰথমতে লৈছো শুকান মাছ শুকান মিছলা মাছটো 50 গ্ৰাম লগতে লৈছো নিমখ বেসন 50 গ্ৰাম জলকীয়াৰ গুড়া হালধি গুড়া কাটি লোৱা পিয়াজ নহৰু 4 পিচ এনেকৈ কাটি লৈছো কেঁচা জলকীয়া 4-5টা আৰু জিৰা গুড়া আৰু লগতে আমাক লাগিব লাউৰ পাত আপোনালোকে চাই যাওক মই দেখাই দিম কেনেকৈ বনাই প্ৰথমে আমি মিছলা মাছ আৰু পিয়াজখিনি লগতে মছলাখিনি ভালকৈ ভাজি ল'ব লাগিব তাৰ কাৰণে মই তেলখিনি গৰম হ'বলৈ দিছোঁ আমাৰ তেলখিনি গৰম হৈ আহিছে আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত কাটি লোৱা পিয়াজখিনি দি দিম লগতে কাটি লোৱা জলকীয়াখিনি আৰু কাটি লোৱা নহৰু কেইপিচ দি দিম এইখিনি মই গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লওঁ ভালকৈ পিঁয়াজখিনি ভাজাৰ সময়ত গেছৰ ফ্লেমটো অকণমান কমাই দিব নহ'লে পিঁয়াজখিনি সোনকালে ক'লা পৰি যাব এইখিনি আপুনি গোল্ডেন ব্ৰাউনকৈহে ভাজিব ক'লাকৈ নেপেলাব আমাৰ পিঁয়াজখিনিৰ কালাৰটো চেঞ্জ হৈ আহিছে তো চেঞ্জ হৈ অহাৰ লগে লগে মই ইয়াতে দি দিব লাগিব শুকান মাছখিনি মই 15 মিনিটমান গৰম পানীত ভিজাই থৈছিলোঁ যাতে শুকান মাছখিনি সোনকালে বইল হৈ যায় তো ইয়াত মই দি দিম শুকান মাছখিনি তাতে 50 গ্ৰাম শুকান মাছ লৈছিলোঁ শুকান মাছখিনিৰ লগত পিঁয়াজখিনি ভালকৈ ভাজি ল'ব আমি এইখিনি 2 মিনিটমান ভালকৈ ভাজিব লাগিব আৰু 2 মিনিটমান ভাজাৰ পিছত মই ইয়াত দি দিম নিমখ তাৰপিছত দিম মই ইয়াতে হালধি পাউডাৰ তাৰপিছত দিম জিৰা পাউডাৰ আৰু লগতে দি দিম জলকীয়া পাউডাৰ মছলাখিনি দিয়াৰ পিছত এইখিনি ভালকৈ মিলাই ল'ব গেছৰ ফ্লেমটো কমাই দিব যাতে মছলাখিনি তলত লাগি নধৰে পিঁয়াজ আৰু শুকান মাছখিনি ভালকৈ ভাজাৰ পিছত আমি এইখিনি 2 পৰা 3 মিনিটৰ কাৰণে ঢাকি দিম শুকান মাছ আৰু পিঁয়াজখিনি আমি ঢাকি দিছোঁ আৰু এতিয়া আমি বেসনখিনিৰে আমাৰ পানীৰ লগত মিক্স কৰি কিনে বৰা বনোৱাৰ কাৰণে এইখিনি ৰেডি কৰি ল'ম মিশ্ৰণখিনি তো মই ইয়াত প্ৰথমতে বল এটাত বেসন দি দিম তাৰপিছত ইয়াত মই দি দিম নিমখ অকণমান দিব কাৰণ আপোনালোকে নিমখ পিঁয়াজ আৰু শুকান মাছখিনিটো দিছে তাৰপিছত অলপমান জিৰা পাউডাৰ আৰু অলপমান জলকীয়া পাউডাৰ এইখিনি দি কিনে মই ইয়াতে অকণমান পানী দি দিম এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ব
বেচনখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ আৰু বেচনখিনি মিক্স কৰি লোৱাৰ লগে লগে মোৰ ইফালে মছলা আৰু পিঁয়াজখিনি শুকান মাছখিনি যোনখিনি মিক্স কৰি ভাজিছিলোঁ সেইখিনি ৰেডি হৈ গৈছে। এয়া চাওক শুকান মাছখিনি ভাজাটো কমপ্লিট হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। কিছু সময়ৰ কাৰণে এইখিনি ঠাণ্ডা হ'বলৈ দিয়ক। লাওৰ পাতখিনি মই ভালকৈ ধুই কিনে ওপৰৰ ঠাৰিটো কাটি দিছোঁ। মই কেনেকৈ দিছোঁ মাছ আৰু পিঁয়াজৰ মিশ্ৰণখিনি আপোনালোকে চাইছে। মই প্ৰতিটো লাওৰ পাতৰ মাজে মাজে মাছৰ মিশ্ৰণখিনি সোমাই দি কিনে এনেকৈ বেচনত তিয়াই থৈছোঁ আৰু বেচনখিনি গোটেই পাতটোৰ গাত লগাই দিম। এতিয়া ভালকৈ বেচনত ডুবোৱাৰ পিছত মই কেৰাহীত আকৌ তেল দিছোঁ। তেলখিনি আমাৰ গৰম হৈ আহিছে আৰু গৰম হোৱাৰ লগে লগে মই ইয়াত এটা এটাকৈ দি দিম পাতবোৰ যোনবোৰ আমি ভাজ কৰি থৈছিলোঁ। এতিয়া মই ইয়াত পৰাৰ যোনবোৰ পাতবোৰ ৰেডি কৰিছিলোঁ এইবোৰ দি দিম। আপোনালোকে দেখি আছে স্ক্ৰীণত বেচনবোৰ ভালকৈ গাত লাগি গৈছে। পৰে এনেকৈ বেচনবোৰ আপোনালোকে দি দিব পাৰে যদি বেছিকৈ বেচন ৰৈ যায়, তেতিয়া বৰাটোত এটা ক্ৰিস্পিনেছ আহে আৰু খাবলৈ বহুত ধুনীয়া হয়। তো ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগি আছে তেন্তে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গেছৰ ফ্লেমটো আপোনালোকে অকণমান কমাই দিব। 1 মিনিট পিছত মই বৰাকেইটা এনেকৈ ওলটাই দিছোঁ। এয়া চাই আছে। হয়তো বহুতে বেলেগ কিবা কিবি ক'ব পাৰে, কিন্তু আমাৰ গোৱালপাৰীয়া ভাষাত বা মই ঘৰত কোৱা মতে বৰা বুলিয়ে কওঁ, গতিকে বৰা বুলিয়ে কৈছোঁ। আপোনালোকে যদি বেলেগ কিবা নামেৰে কয় সেইটো মই নাজানো, তো তাৰ কাৰণে মোক ক্ষমা কৰিব। বৰাকেইটা আমাৰ 80% হৈ আহিছে আৰু অলপমান বাকী আছে। আমাৰ বৰাকেইটা হৈ গৈছে। এতিয়া আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম। আমাৰ শুকান মাছ আৰু লাওৰ পাতেৰে বনোৱা বৰা ৰেডি হৈ গৈছে। এইটো খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও ঘৰত ট্ৰাই কৰক, বনাওক আৰু কেনে পাইছে খাই কিনে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। বহুত ধুনীয়া হয় এইটো খাবলৈ। থেংক ইউ।